প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই অহা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন নেচাৰ্ছ বেকনৰ উদ্যোগত তথা কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ সৌজন্যত মাইবং ইক' ৰিজৰ্টৰ বাকৰি 3দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পবিতৰা বনৰীয়া চৰাই সংৰক্ষণ উৎসৱ 2025। উল্লেখ্য যে বিগত বৰ্ষতো অনুৰূপ কাৰ্যসূচী হাতত লৈছিল নেচাৰ্ছ বেকনে। 17 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলনেৰে পক্ষী সংৰক্ষণ উৎসৱৰ শুভাৰম্ভণি কৰে উদযাপন সমিতিৰ সভাপতি ৰামচন্দ্ৰ নাথে। ইয়াৰ লগতে প্ৰকৃতি তথা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি বিশেষভাৱে অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে নেচাৰ্ছ বেকনৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী সদস্যৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতহে সম্ভৱপৰ হৈছে এই পক্ষী সংৰক্ষণ উৎসৱ। সেয়ে সমাজৰ বৌদ্ধিক চেতনাৰে উদ্বুদ্ধ ব্যক্তিসকলৰ জৰিয়তে পক্ষী সংৰক্ষণ উৎসৱৰ প্ৰকৃত উদ্দেশ্যক যাতে সফলভাৱে ৰূপায়ণ কৰিব পৰা যায়, এইদৰে মন্তব্য কৰি এক মনোজ্ঞ ভাষণ আগবঢ়ায় নেচাৰ্ছ বেকনৰ সঞ্চালক তথা উদযাপন সমিতিৰ আহ্বায়ক সৌম্যদীপ দত্তই। প্ৰতি বছৰ ধৰি পেলাই আমি কোনো না কোনো সংৰক্ষণ পদক্ষেপ ইয়াতে লৈছো। ইয়াত যিবোৰ ল'ৰা ছোৱালী যোৱা বছৰ আমাৰ লগত যোগাযোগ হৈছিল, আমাৰ চিট বুলি মেগাজিন আছে, আমাৰ এই কংকনাৰ লগত নৱনীতাৰ লগত তেওঁলোকৰ যোগাযোগ আছে, তেওঁলোকৰ বহুত লিখা মেলাও পাব্লিছ হৈছে, সৰু কিন্তু পাব্লিছ হৈছে। আমি যদি সৰু সৰু ল'ৰা ছোৱালী লিখা পাব্লিছ নকৰোঁ, সিহঁতক যদি এনকাৰেজ নকৰোঁ, তেতিয়াহ'লে সিহঁতে গ্ৰ' নহ'ব। তো আমাৰ মূল উদ্দেশ্য হ'ল যে এই যে সমাজ আমাৰ ইমান ধুনীয়া এখন সমাজ, ইমান শক্তিশালী এটা সমাজ, সেই সমাজখনৰ যাতে বৌদ্ধিক বিকাশ হয়, সংৰক্ষণ বুলি কি সেইটো কথা যাতে গম পায়, সেইকাৰণে এই 3 দিন ধৰি পেলাই আমি তেনেকুৱাই কাৰ্যসূচী লৈছোঁ। আনহাতে দ্বিতীয় দিনা ট্ৰেইনিং ফৰ ডেভেলপমেণ্ট অৱ স্কিলছ এণ্ড অৰিয়েণ্টেশ্যন ফৰ নেচাৰ ৰাইটিং শীৰ্ষক এক কাৰ্যসূচীও হাতত লোৱা হয়। অনুষ্ঠানত বন্যপ্ৰাণী তথা বিভিন্ন পক্ষীৰ এক সুন্দৰ আলোকচিত্ৰ প্ৰদৰ্শনীৰ লগতে আয়োজন কৰা হয় এখনি সাংস্কৃতিক অনুষ্ঠানৰো। আনহাতে অনুষ্ঠানত উপস্থিত থাকে সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিপুল দেউৰী প্ৰমুখ্যে, নেচাৰ্ছ বেকনৰ সক্ৰিয় সদস্য তথা ডিফু জিলা কোষাগাৰৰ অধীক্ষক হেমাঞ্জলি সন্দিকৈ, নেচাৰ্ছ বেকনৰ সক্ৰিয় সদস্য নৱনীতা শৰ্মা, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ ফণীভূষণ নাথ, জনসম্পৰ্কৰক্ষী বিষয়া মীৰাৰাণী দাস, ইষ্টাৰ্ণ ডুৱাৰ্ছ টুৰিজিম ডেভেলপমেণ্ট এছ'চিয়েশ্যনৰ সম্পাদক বিশ্বজিৎ সাহা, প্ৰাক্তন বন বিষয়া মুকুল তামুলী, প্ৰাক্তন সেনা বিষয়া দিলীপ নাথ, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ উৎপল নাথ, গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰাজেন চন্দ্ৰ নাথ, মায়ং ফটোগ্ৰাফী ক্লাবৰ সভাপতি বিনোদ ডেকা, সমাজকৰ্মী যতীন চন্দ্ৰ নাথকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। আনহাতে দেওবাৰে পক্ষী উৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচীৰ অংশস্বৰূপে নেচাৰ্ছ বেকনৰ উদ্যোগত তথা গুৱাহাটীৰ বি বৰুৱা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত আয়োজন কৰা হৈছে নেশ্যনেল ৱৰ্কশ্বপ ফৰ ৱাইল্ড বাৰ্ডছ কনজাৰভেশ্যন শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা। উল্লেখ্য যে পক্ষী সংৰক্ষণ উৎসৱত নৱপ্ৰজন্মৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীৰ অংশগ্ৰহণে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বহন কৰিছে এক বিশেষ মাত্ৰা। Already I mean based on a scouts using the key, we can identify the rodent species which have been prevailing in a particular rice ecosystem or in a go down. Then we can take the measures to control the specific rodents. এনেকে চৰাইৰ ওপৰত কাম কৰি খেতি পথাৰত এগ্ৰিকালচাৰ ইক'চিষ্টেমত পেষ্ট মেনেজমেণ্ট কনচেপ্টটোক আমি পপুলাৰ কৰিবৰ কাৰণে চাই আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট SN ডিজিটেল মিডিয়া, গুৱাহাটী।